2 1 0 +1 +2 +3 +4 +5 seconds. ভাৰতীয় মহাকাশ গৱেষণা ক্ষেত্ৰখনত শুকুৰবাৰে পুৱা সৃষ্টি হ'ল এক নতুন ইতিহাস। মহাকাশলৈ উপগ্ৰহ প্ৰেৰণৰ ক্ষেত্ৰত শতক অৰ্জন কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। পোলাৰ ছেটেলাইট লঞ্চ ভেহিকল বা PSLV-C40ৰ জৰিয়তে শ্ৰীহৰিকোটাৰ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ইছৰোই একেলগে প্ৰেৰণ কৰে 31টাকৈ কৃত্ৰিম উপগ্ৰহ। ইয়াৰ লগে লগে মহাকাশলৈ ভাৰতবৰ্ষই প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহৰ সংখ্যা হৈ পৰিল 100। এয়া হৈছে ইছৰোৰ 42 সংখ্যক তথা নতুন বছৰটোৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কাৰ্যসূচী। এই কৃত্ৰিম উপগ্ৰহসমূহৰ ভিতৰত অন্যতম হৈছে কাৰ্ট'ছেট 2। এটা ডাঙৰ কেমেৰাৰ আকৃতিৰ কাৰ্ট'ছেট 2ক আই ইন দ্য স্কাই অৰ্থাৎ মহাকাশত চকু উপমা দিয়া হৈছে, কাৰণ ইয়াত থকা মাল্টিচেক্টৰেল কেমেৰাৰ আছে অতি উচ্চমানৰ ফটো ধৰি ৰখাৰ লগতে মানচিত্ৰ প্ৰস্তুত কৰাৰ বিশেষ সুবিধা। ইয়াৰ জৰিয়তে সীমান্তৰ গতিবিধি নিৰীক্ষণত দেশৰ প্ৰতিৰক্ষা বিভাগে পাব বিশেষ সুবিধা। শুনক মহাকাশ বিজ্ঞানী ৰবি কুমাৰৰ মুখেৰে। Last time we launched more than 100 satellites. This time we are launching 31 satellites together. And this satellite, this time we are launching Cartosat 2. Primary objective of the Cartosat is to keep an eye in the region. And as you know, we have built capability of having very high resolution cameras. It may be in the area of agriculture, it may be in the area of management of natural disasters, it may be in the area of mapping the national resources, or even in the related to defense. As I said, if somebody is intruding, that also we can keep a watch on this. বাকি 30টাৰ ভিতৰত আছে 3টা মাইক্ৰ আৰু এটা নেনো ছেটেলাইট। ইয়াৰ উপৰি অন্য 6খন দেশৰ 3টা মাইক্ৰ আৰু 25টা নেনো ছেটেলাইট প্ৰেৰণ কৰা হৈছে। দেশকেইখন হৈছে ক্ৰমে কানাডা, ফিনলেণ্ড, ফ্ৰান্স, কোৰিয়া, ব্ৰিটেইন আৰু আমেৰিকা। মহাকাশত ইছৰোৰ চেঞ্চুৰীক দেশৰ মহাকাশ গৱেষণা ক্ষেত্ৰৰ এক বিৰল সাফল্য আখ্যা দিছে মহাকাশৰ কৌশল নিৰ্ধাৰণকাৰী বিশিষ্ট বিজ্ঞানী PK ঘোষে। An excellent day for ISRO, but this is something that they have become used to, and they have been working towards it. It's not come easy. They have been working towards it, and it's only a reiteration of how far India is going in this entire business of launching satellites. এই সাফল্যৰ বাবে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ণ অভিনন্দন জ্ঞাপন কৰিছে ইছৰোক। প্ৰধানমন্ত্ৰী মোদীয়ে ইছৰোৰ এই সাফল্য দেশৰ ভৱিষ্যতলৈ চাই এক সুন্দৰ উপলব্ধি বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰ যোগে প্ৰশংসা কৰিছে ইছৰোৰ। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়েও টুইটাৰ যোগে আকৌ এবাৰ ইতিহাসৰ সূচনা কৰা ইছৰোক অভিনন্দন জনাইছে। বিপৰীতে মহাকাশত ভাৰতবৰ্ষৰ চেঞ্চুৰীক লৈ শংকিত প্ৰতিবেশী পাকিস্তান। বিশেষকৈ সীমান্তৰ গতিবিধি পৰ্যবেক্ষণৰ বিশেষ ক্ষমতা সম্পন্ন কাৰ্ট'ছেট 2ক লৈ অধিক শংকিত পাকিস্তান। উল্লেখযোগ্য যে পুৱা 9:28 আৰম্ভ হোৱা এই কাৰ্যসূচী আছিল 2 ঘণ্টা 21 ছেকেণ্ডৰ। নিউজ ডেস্ক প্ৰতিদিন টাইম।